এগৰাকী মহিলাৰ জীৱন ইমান কষ্টদায়ক হয়নে যে প্ৰায় 90 সংখ্যক মহিলাই আকৌ পুনৰ্জন্ম হলে নিজকে মহিলা হিচাপে নিবিচাৰে আসলতে প্ৰতিগৰাকী মহিলাৰ জীৱন জৈৱিক সামাজিক সাংস্কৃতিক আদি দিশৰ পৰা লৰাৰ জীৱনতকৈ অধিক কঠিন বুলি ধৰা হয় যেতিয়া এগৰাকী মহিলা মাহেকীয়া হয় তেতিয়া প্ৰায় 3 পৰা 7 দিন পৰ্যন্ত সেই মহিলাগৰাকীয়ে বিষ আৰু অশান্তিত ভুগি থাকিব লগা হয় যি হিচাপত চাব গলে এগৰাকী মহিলাই যদি এমাহত 5 দিনো বিষ আৰু অশান্তিত ভুগিব লগা হয় তেন্তে বছৰত 60 দিন আৰু 40 বছৰত প্ৰায় 24 দিন মানে এগৰাকী মহিলাই নিজৰ 35-40 বছৰৰ মাহেকীয়া কালত প্ৰায় 6 বছৰ দিন বিষ আৰু অশান্তিত জীৱন কটাব লগা হয় তাৰোপৰি এগৰাকী মহিলাই ডেলিভাৰী সময়ত যি হাড় ভগা বিষ অনুভৱ কৰে আৰু স্বাস্থ্যৰ ওপৰত যি দীৰ্ঘদিনৰ বাবে প্ৰভাৱ পৰে সেয়া অকল এগৰাকী মহিলাহে অনুভৱ কৰিব পাৰে নিজৰ শৰীৰৰ ওপৰত ইমানবোৰ কষ্ট অনুভৱ কৰি থকাৰ পাছতে আহে সুৰক্ষাৰ চিন্তা এগৰাকী মহিলাই নিজৰ শৰীৰৰ বাবে যিকোনো স্থানত অকলে যোৱাটো সেফ বুলি ভাবিব নোৱাৰে এই পৃথিৱীৰ প্ৰতিটো জীৱৰ সৃষ্টি মাতৃৰ পৰাই হয় কিন্তু সেই মাতৃ গৰাকী এইখন পৃথিৱীতে আটাইতকৈ নিৰ্যাতন আৰু হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় তাৰোপৰি এগৰাকী মহিলাই নিজৰ মাক দেউতাকক এৰি বা নিজৰ মৰমৰ ঘৰখন এৰি আকৌ এখন নতুন ঘৰত গৈ নতুন এটা জীৱন আৰম্ভ কৰিব লগা হয় এটা পৰিৱেশৰ পৰা আন এটা পৰিৱেশৰ মাজত নিজকে সলনি কৰিবলৈ বহুখিনি ধৈৰ্যৰ প্ৰয়োজন হয় সেয়া মাথো সেই পৰিস্থিতিৰ লগত যুঁজা মহিলাগৰাকীয়েহে অনুভৱ কৰিব পাৰে